সম্মান জানাই বৰপেটা ৰাইজিং ক্লাবে এক অভিনৱ উপস্থাপনাৰে মুকলি পথত পুৰুষ মহিলাৰ হলিগীত বাবে লৈ আহিছে সৰ্বস্তৰৰ ৰাইজৰ হৃদয় পুৰাবলৈ পরিকল্পিত পরিকল্পনা যার যারই নাম রাইজিং ক্লাব পুরুষ মহিলার এই মুকলি পথর হলিগীত প্রতিযোগিতার পথ পরিক্রমাত আমার হতে বাদ তুলিছেন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া অবিশ্ৰুতি বেজবৰুৱা আৰু বেহৰবৰী আউটপোষ্ট টিভি ধাৰাবাহিকৰ মণি বৌ খ্যাত জনপ্ৰিয় অভিনেত্ৰী বাপুৰী বৰাই আজি ফাগুনৰে মেলা খেলে হলি গোপবালা ব্ৰজবাসী সংগে হৰি হলি খেলে ৰঙে আজি ফাগুনৰে মেলা খেলে হলি গোপবালা ব্ৰজবাসী সংগে হৰি হলি খেলে ৰঙে উৎসৱ আকলোৱা বৰপেটাবাসী ৰাইজলৈ বৰপেটা ৰাইজিং ক্লাবে জনাইছে দৌল উৎসৱৰ বৰ্ণিল শুভেচ্ছা একক অনন্য আৰু ব্যতিক্ৰমী প্ৰস্তুতিৰে বৰপেটা ৰাইজিং ক্লাবৰ মুকলি পথত হলিগীত প্ৰতিযোগিতাৰ প্ৰতিযোগী দলসমূহ ৰাইজক পথৰ দুয়োকাষে সমবেত হৈ প্ৰতিযোগী দলবোৰক উষ্ণ সম্ভাষণ হরি হরি গৌৰৱময় কৃষ্টি সংস্কৃতিৰ অধিকাৰী বৰপেটাৰ বাবে হলিগীত এক ধন জীৱনী য'ত নিৰ্হিত হৈ আছে বৰপেটাবাসীৰ প্ৰাণৰ পৰশ তারপরে যাবা নাকি তারপরে যাবা
Hello,